Hello guys, welcome back to my YouTube channel. এটা নতুন ভিডিওত আপোনালোকক স্বাগতম জনাইছো। এইটো ভিডিও আমাৰ সেই সকলৰ কাৰণে হ'ব যিসকলে PUBG খেলে, PUBG দুজুং যিসকলে PUBG খেলে আৰু যিসকলে PUBG খেলি ভাল পায় আৰু যিসকলে PUBG এগেইনষ্ট কৰে সকলোৰে কাৰণে এই ভিডিওটো হ'ব কাৰণ ডিসিশন আপুনি ল'ব লাগিব। এতিয়া কি হৈছে সি ভাই মোৰ ফোন ৰিসিভ নকৰে, PUBG বেন কৰিব লাগে। সি মোৰ মেসেজৰ ৰিপ্লাই নকৰে, PUBG বেন কৰি দিব লাগে। সি ভাত পানী নাখায়, PUBG বেন কৰি দিব লাগে। তাৰ ব্ৰেকআপ হৈছে, PUBG বেন কৰি দিব লাগে। সি মাক দেউতাকৰ কথা নুশুনে, PUBG বেন কৰি দিব লাগে। সি ৰাতি টোপনি নমৰে, PUBG বেন কৰি দিব লাগে। এনেকুৱা ধৰণৰ কথাই চলি আছে কাৰণ টিকটক আৰু 59 এপ্লিকেশন বেন হোৱাৰ পিছত এতিয়া PUBG খেলুৱৈ সকলৰ পিছত আৰু PUBG গেমৰ ওপৰত মানুহে এনেকৈ উঠি পৰি লাগিছে যেনেকৈ কেইদিনমান আগতে ব্ৰইলাৰ মুৰ্গীৰ ওপৰত উঠি পৰি লাগিছিল কাৰণ জ্বৰ হ'লেও ব্ৰইলাৰ মুৰ্গী বন্ধ কৰি দিব লাগে, কৰোনা আহিছে ব্ৰইলাৰ মুৰ্গী বন্ধ কৰি দিব লাগে। তেনেকুৱা ধৰণৰ মনোভাৱ PUBG খেলিলে বোলে মানুহে এডিক্টেড হৈ যায়, কিন্তু ওয়াইন শ্বপত ড্ৰিংক কৰিলে মানুহে এডিক্টেড হৈ নাযায়। PUBG খেলিলে মানুহে পইচাও ইনকাম কৰিব পাৰি, কিন্তু ড্ৰিংক কৰি কি পইচা ইনকাম কৰিব পাৰি? তেনেকুৱা ধৰণৰ সমস্যা আৰু তেনেকুৱা ধৰণৰ কনফিউজন বিলাক মই আপোনালোকৰ ওচৰত মই দূৰ কৰিব বিচাৰিছো, আপোনালোকৰ মনৰ ভাৱ ক্লিয়াৰ কৰিব বিচাৰিছো। গতিকে ভিডিওটো আৰম্ভ কৰিছো। তো হে গাইজ, মাই নেম ইজ ইমৰান এণ্ড ওয়েলকাম বেক টু মাই ইউটিউব চেনেল। ফ্ৰেন্ডস, এক নম্বৰ কথা চাওক, এক নম্বৰ কথা ফ্ৰেন্ডস, এটা বস্তুৰ দুটা দিক থাকে, এটা হ'ল নিগেটিভ আৰু এটা হ'ল পজিটিভ। চাওক, PUBG খেলি মানুহে কেৰিয়াৰ গঠন কৰিছে, PUBGৰ গেম ষ্ট্ৰিমিং কৰি লাইভ ষ্ট্ৰিমিং কৰি মানুহে পইচা ইনকাম কৰিছে আৰু এটা ধুনীয়া লাইফ জীয়াব চেষ্টা কৰিছে। আৰু গেম খেলিলে কোনো ধৰণৰ মানুহ বেয়া হৈ নাযায়, গেম খেলিলে মানুহৰ এটা মাইণ্ড ফ্ৰেছ হয় আৰু তেওঁ এটা কামত বহুত ধুনীয়াকৈ কৰিব পাৰে আৰু মাইণ্ডটো ফ্ৰেছ হোৱাৰ পিছত তেওঁ মানে কামটোৰ প্ৰতি কি হয় ৰাপ আহি যায়, তেওঁৰ মানে এটা নতুন ৰূপত মানে সেই কামটো কৰিব পাৰে। ঠিক একেধৰণৰ কথা যদিহে সেই গেমটো তেওঁলোকে এডিক্টেড হিচাপে লয়, দিনে ৰাতি 24 আৱাৰ্ছ অকল সেইটোতে লাগি থাকে, তেনেহ'লে ইয়াৰ বেয়া প্ৰভাৱ পৰিব। গতিকে চাওক, প্ৰত্যেক কথাৰে দুটা দিশ থাকিব, পজিটিভ নেগেটিভ। আপুনি কোনটো হিচাপে ইউজ কৰিছে সেইটোহে ডাঙৰ কথা। চাওক, PUBG বেন কৰি দিয়াৰ আগতে যিসকলে PUBG খেলি আছে তেওঁলোকক এনেধৰণে আমি ক'ব পাৰোঁ নোৱাৰোঁ যে তোমালোকে এডিক্টেড হৈ নাযাবা, এনেকুৱা নকৰিবা তেনেকুৱা নকৰিবা। জাষ্ট এটা টাইম উলিয়াই পেলাই PUBG খেলা আৰু গেম খেলিলে মানুহৰ মানসিকতা বৃদ্ধিহে পায়, মানে মগজু বৃদ্ধিহে পায়, কমি নাযায়। কিন্তু আমাৰ ইণ্ডিয়াতে এনেকুৱা ধৰণৰ ঘটনা হৈছে য'ত নেকি PUBG খেলি 17 লাখ টকা মাক দেউতাকৰ একাউণ্টৰ পৰা উলিয়াই দিলে আৰু এতিয়া তেওঁক লাত মাৰি ঘৰৰ পৰা বাহিৰত উলিয়াই দিছে আৰু গেৰেজত বেটাই এতিয়া কি কৰি আছে, ৰেঞ্চ আৰু মানে কি স্ক্ৰু ড্ৰাইভাৰেৰে খুলি আছে এখন গেৰেজত। গতিকে এনেকুৱা ধৰণৰ কথা আপোনালোকে বহুত এক্সাম্পল পাব, ভাল আৰু বেয়া। এতিয়া চাওক, PUBG খেলি মানুহে কেৰিয়াৰ গঠন কৰিব পাৰিব বা PUBG খেলি মানুহে কেৰিয়াৰ গঠন কৰি আছে বা এটা ভাল দিশত তেওঁলোকে লৈ আছে, মাইণ্ড ফ্ৰেছ কৰিব পাৰে। গেম হ'ল তেনেকুৱা ধৰণৰ বস্তু আৰু যদি সেইটোৱে যদি দিনে ৰাতি কোনো কথা নুশুনি মানে কাৰো কথা নমৰি এটা চুকত মানে PUBG খেলি মানে ধৰ মাৰ উস্কো মাৰো এনেকুৱা যদি কৰি তেওঁ মানে এডিক্টেড হয়, তেনেহ'লে ইয়াৰ বেয়া প্ৰভাৱ নিশ্চয় পৰিব। এতিয়া মই যিসকলে PUBG খেলে মই তেওঁলোকক এটা কথাই ক'ব বিচাৰিছোঁ যে PUBG খেলা এনেকুৱা আজৰি সময়ত খেলা যাতে তোমালোকৰ লাভৱান্বিত হোৱা, তোমালোকে যাতে মাইণ্ডটো ফ্ৰেছ কৰিব পৰা। কিবা যদি বেলেগ কাম কৰি আছা অকণমান আজৰি সময়ত খেলা যাতে তোমালোকৰ মাইণ্ডটো ফ্ৰেছ হয় আৰু ভাল দিশত ইউজ কৰিবা। আৰু গাৰ্জেনসকলকো কৈছোঁ যাতে আপোনাৰ ল'ৰা ছোৱালী এটা বেয়া দিশত নলয়, সেইটোৰ ওপৰত গুৰুত্ব দিব। কাৰণ এডিক্টেড হয়, এনেকুৱা নহয় যে এডিক্টেড নহয়, তেওঁলোকক বুজাই যাতে এটা ভাল দিশত ল'ব পাৰি। সেইটোৱে বেন কৰি দিলে সকলো সমস্যাৰ সমাধান নহয়। আজি PUBG ওলাইছে, কালি এটা নতুন গেম ওলাব, কিন্তু মানুহকেইজনটো ছেম থাকিব। গতিকে বেন কৰাটোৱে সকলোত আটাইতকৈ ডাঙৰ উত্তম উপায় নহয়। এটা বস্তু বেন হৈ গৈছে, নেক্সট আৰু এটা ওলাব, তাতে খেলিব। গতিকে তেনেকুৱা ধৰণৰ কথা নহয় যে এপ্লিকেশ্যনটো কেনেধৰণে ইউজ কৰিছে, তেওঁ ভাল ৰূপত ইউজ কৰিব পাৰিছে নে নাই, ভাল দিশত ইউজ কৰিব পাৰিছে নে নাই, সেইটোহে আচলতে ডাঙৰ কথা। আৰু আপোনালোকক কওঁ যে বৰ্তমান পাকিস্তানত এই PUBG গেম বেন হৈ গৈছে আৰু সেইকাৰণে আমাৰ ইণ্ডিয়াতো হাল্লা লাগিছে যে আমাৰো বেন কৰিব লাগে। যিসকলে নেখেলে তেওঁলোকে তেনেকুৱা ধৰণৰ কৈ আছে, কিন্তু মই এটা কথা ক'ব বিচাৰোঁ যে যদি ভাল দিশত লয় তেনেহ'লে কোনো গেমেই বেয়া নহয়। গতিকে এতিয়া আপোনালোকৰ মতামত দিব, কাৰণ মই নিজে PUBG নেখেলোঁ। বাছ আপোনালোকৰ মতামত বিচাৰিছোঁ এইটো ভিডিঅ'ত। যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে প্লিজ ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু নতুন হ'লে ছাবস্ক্ৰাইব কৰিব, লগতে যদি ফেচবুকত চাই আছে তেনেহ'লে ফ'ল' কৰিব। ধন্যবাদ, বাই বাই। PUBG